সতীৰ্থজনৰ মাতৃবিয়োগ হৈছিল, তেখেতৰ খবৰলৈ ওলাইছিলোঁ। আৰু এই সময়ত অসমবাসীৰ বাবে অন্য কোনো কথা নাই। এই মুহূৰ্তত অসমবাসীৰ হৃদয়ত এটাই স্পন্দন, সেইটো হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লাগে। আৰু যিসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ লগত ষড়যন্ত্ৰৰ লগত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ৰ স্পন্দন, হৃদয়ত অনুভূত হৈ থকা কথা এইষাৰেই যে জাষ্টিছ ফৰ জুবিন। ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আজি আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছো যে অসম চৰকাৰৰ SIT বা CID তদন্তৰ ওপৰত আমাৰ বিশ্বাস নাই। কাৰণ যিসকল মূল অভিযুক্ত বুলি অভিযোগ আহি আছে, সেইসকলৰ লগত হাই লেভেল পলিটিকেল কানেকশ্যন আছে, হাই লেভেল বিউৰক্ৰেটিক কানেকশ্যনো আছে। আমি বিভিন্ন ফটো সামাজিক মাধ্যমত দেখি আছো। গতিকে ৰাজনৈতিকভাৱে ইমান হাই লেভেল কানেকশ্যন থকা ব্যক্তি এজনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তদন্ত কৰি কিবা উদ্ভাৱন কৰিব পাৰিব যেন আমাৰ লগা নাই। আৰু আমি এইটো মন কৰি আছো যে গোটেই তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে গৈ থকা নাই। সেইটো আমাৰ বিশ্বাস এইবাবেই যে 7 দিন হ'ল, এই 7 দিনত কিন্তু মুকলি আকাশৰ তলত ঘূৰি থকা 3জন ব্যক্তি, যি 3জন ব্যক্তি জুবিনৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল, তেওঁলোক আজিও মুকলি আকাশৰ তলত অসমত ঘূৰি আছে। কিন্তু তেওঁলোকৰ পৰা পুলিচে এই পৰ্যন্ত কোনো ধৰণৰ বক্তব্য তেওঁলোকৰ পৰা লিপিবদ্ধ কৰা বুলি আমি শুনা নাই। 7 দিন বহুত দীঘলীয়া সময়। 7 দিনত বহু কথাই বহু তথ্য লুকুৱাই দিব পাৰে। গতিকে চৰকাৰখনে যিটো তাৎক্ষণিকভাৱে এই 7 দিনৰ যিবোৰ ল'বলগীয়া ব্যৱস্থা আছিল, আইনগত ব্যৱস্থা, এই ব্যৱস্থাবোৰ গ্ৰহণ কৰাত চৰকাৰখনে যিকোনো কাৰণতে সফল হোৱা নাই বুলি আমাৰ ধাৰণা। গতিকে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে ইমান হাই লেভেল পলিটিকেল আৰু বিউৰক্ৰেটিক কানেকশ্যন থকা লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তদন্তই তেওঁলোকক সঠিক ন্যায় দিয়াত সফল হ'ব যেন আমাৰ লগা নাই। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰীক আমি দাবী জনাইছো, আহ্বান জনাইছো যে CBI তদন্ত কৰক। কিন্তু কেৱল CBI তদন্ত কৰিলেও নহ'ব, কাৰণ CBI তদন্ত ইনফ্লুৱেঞ্চ হোৱাৰ সম্ভাৱনা থাকিব। কাৰণ উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগতো যিসকলৰ নাম অভিযুক্ত বুলি ওলাইছে, তেখেতসকলৰ সম্পৰ্ক আছে বুলি আমি সামাজিক মাধ্যমত বিভিন্ন ফটো আমি দেখিবলৈ পাইছো, সম্পৰ্কত তথ্য দেখিছো। গতিকে CBI তদন্ত কৰক, কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত এই তদন্ত হ'ব লাগে। এই কথাখিনিৰে আমি আজি ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এখন পত্ৰ প্ৰেৰণ কৰিছো। মই পত্ৰকপি আপোনালোকক দিম। গতিকে আমি আশা কৰিম যে অসমৰ জনসাধাৰণৰ হৃদয়ৰ স্পন্দন অনুভৱ কৰি সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সুপ্ৰিম কোৰ্টৰ ছুপাৰভিজনত, সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত অসমত জুবিনৰ মৃত্যুৰ সমস্ত ঘটনাক তদন্তৰ আওতালৈ আনিব। CBI তদন্ত কৰিব আৰু উচ্চতম ন্যায়ালয়ে এইটো তদন্ত নিৰীক্ষণ কৰিব। তেতিয়া আমি আশা কৰো যে অসমৰ জনসাধাৰণে বিচাৰি থকা জাষ্টিছ ফৰ জুবিন, যিটো হৃদয়ৰ স্পন্দন, তাত আমি কিবা এটা হয়তো সুফল পাম। একে সময়তে জুবিনৰ প্ৰতিষ্ঠানৰ যিবোৰ ফিনান্সিয়েল ইৰেগুলাৰিটিজ কোনোবাই কৰিছিল জুবিনৰ সুবিধা লৈ, সেইবিলাকৰ এটা সুকীয়া তদন্ত আমি হোৱাটো আশা কৰো, কামনা কৰো। গতিকে আজিৰ দিনটোত এইখিনিয়ে কথা। আমি আজিৰ দিনটোত এটাই আমাৰ সকলোৰে ইচ্ছা, অসমৰ প্ৰতিগৰাকী ব্যক্তি এটা ইচ্ছা যে জুবিনৰ মৃত্যুৰ তদন্ত হওক, জুবিনে ন্যায় পাওক, এইটো আশা। আৰু সেই আশাকে আমি আজি প্ৰধানমন্ত্ৰীলৈ অৱগত কৰাইছো। নাই, সেই সম্পৰ্কত মই একো কোৱাটো উচিত নহ'ব। কাৰণ প্ৰথম কথাটো যে আমি তদন্তৰ দাবী জনাইছো। যিকোনো এটা কথা নিৰপেক্ষ তদন্ত নোহোৱাকৈ আমি বহু কথাই কৈ দিব পাৰো। আমি কোনো বিষয়ৰ ওপৰত যেতিয়ালৈকে স্পষ্ট তথ্য প্ৰমাণ নাথাকে, তেনেকুৱা কথাবোৰ আমি কোনেও ক'ব নাপায়, কোৱাটো উচিত নহয়। কাৰণ এইবোৰ সংবেদনশীল বিষয়। সংবেদনশীল বিষয়ত সকলো সংযম ৰক্ষা কৰা ভাল। আৰু সকলোৱে একত্ৰিতভাৱে এটাই চৰকাৰক দাবী জনাব লাগে যে জুবিনৰ মৃত্যুৰ তদন্ত লাগে, জুবিনক ন্যায় দিব লাগে। এই কথাষাৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ৰ কথা, আৰু সেই কথাষাৰকে চৰকাৰক কৰ্ণগোচৰ কৰাবলৈ সকলোৱে প্ৰয়াস কৰিব লাগে। আমাৰ আশা, আমাৰ ইচ্ছা
জুবিনে ন্যায় পাওক, জুবিনে ন্যায় পাব লাগিব, আৰু জুবিনে ন্যায় নোপোৱা পৰ্যন্ত অসমৰ কোনো মানুহ ক্ষান্ত হৈ বহি নাথাকে। আমি আমাৰ উদ্দেশ্যটো হ'ল জুবিনৰ মৃত্যু তদন্ত লাগে, দুখীয়া শাস্তি পাব লাগে, আমাৰ উদ্দেশ্য এইটো। গতিকে আমি প্ৰথম কথা হ'ল 2014 চনৰ পৰা আমি জনা নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হৈ আছে, আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰ, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু চৰকাৰী ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ পৰা বিশাল পৰিমাণৰ অৰ্থৰ পৃষ্ঠপোষকতা সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ যায়। গতিকে চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব আছিল যে 2014 চনৰ পৰা চৰকাৰী ধন ব্যয় কৰি চৰকাৰী ধনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ থকা নৰ্থ ইষ্ট ফেষ্টিভেলে উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থ কিমান দূৰ সুৰক্ষিত কৰিছে বা স্বাৰ্থ কিমান দূৰ প্ৰতিনিধিত্ব কৰিছে, সেই বিষয়বোৰ চৰকাৰখনে তদন্ত কৰিব লাগিছিল, পৰীক্ষা নিৰীক্ষা কৰিব লাগিছিল। সেইবোৰ একো পৰীক্ষা নিৰীক্ষা নকৰাকে 14 চনৰ পৰা 11 বছৰ সেই অনুষ্ঠানটো পাতিবলৈ চৰকাৰে, সকলো চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন মানে চৰকাৰী নিয়ন্ত্ৰিত ৰাজহুৱা যিবোৰ প্ৰতিষ্ঠান, সকলোৱে অৰ্থ সাহায্য দিয়ে, অৰ্থ পৃষ্ঠপোষকতা কৰে। কোনেও এবাৰ উভতি চোৱা নাছিল যে তেওঁলোকে আচলতে সেই পইচাটোৰে কি কৰি আছে, বা সঁচা অৰ্থত অসমৰ পৰ্যটন বা সংস্কৃতি বিকাশ হৈছে না, বা তাৰ কাৰণে কি কি কাম কৰিছে, এই কথাবোৰ চৰকাৰৰ দায়িত্ব আছিল। কাৰণ চৰকাৰে যেতিয়া ধন দিয়ে, সেই ধনৰ ব্যয় সম্পৰ্কত পৰীক্ষা কৰা বা নিৰীক্ষণত ৰখাটো চৰকাৰৰ দায়িত্বৰ ভিতৰত থাকে। গতিকে 11টা বছৰ বোধ হয়, মই নিশ্চিত নহয়, বোধ হয় চৰকাৰে সেই কামটো কৰা নাছিল। যদি কৰা নাছিল, 11 বছৰ চৰকাৰে সেই দায়িত্ব পালনটো চৰকাৰ ব্যৰ্থ হৈছে। এতিয়া বৰ্তমান অসমত আৰু এটা কথা ওলাই আছে যে কবিতা লিখিলে, কিবা এটা কৰিলে চৰকাৰখনে বাহিৰৰ পৰা বিচাৰি আনি NSA লগায়। কিন্তু এতিয়া এজন জাতিৰ নায়ক বুলি ক'ব লাগিব, অসমীয়া জাতিৰ নায়ক, তেওঁক মৃত্যু হোৱাৰ পিছত, তেওঁৰ মৃত্যু পিছত আজি 7 দিন উকলি গ'ল, সেইকেইজন মুকলি আকাশৰ তলত আছে, চৰকাৰী ইয়াত কৰবাত উপাধিলা নীতি এটাৰ কথাও আলোচনা হৈ আছে। কি ক'ব তাকে? মানে ইয়াৰ পূৰ্বে আমি দেখিছো যে অসমৰ লগত সম্পৰ্কিত নথকা কিছু বিষয় কোনোবাই যদি সামাজিক মাধ্যমত লিখিছে, তেনেস্থলত অসমৰ আৰক্ষী অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যলৈ তাৎক্ষণিকভাৱে যাত্ৰা কৰি তেওঁলোকক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা চলোৱা আমি দেখিছিলো। কিন্তু অসমৰ হৃদয়ৰ স্পন্দন, যাক হাৰ্টথ্ৰব বুলি কওঁ, তেনে অসমৰ হৃদয়ৰ স্পন্দন বন্ধ হৈ যোৱা এটা ঘটনাৰ তদন্তৰ বাবে বা সেই সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে ন্যূনতম ব্যৱস্থা 7 দিন গ্ৰহণ নকৰাটো নিশ্চিতভাৱে চৰকাৰখনৰ বিফলতা। ইতিমধ্যে গম পোৱা গৈছে যে SIT গঠন কৰিছিল, ইয়াৰ মাজত এজন আমাৰ নগাঁৱৰ বিষয়া এজন আছিল, তেওঁ বাতিল কৰা হৈছে। না, মই আপোনালোকক ক'লোৱেই যে প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ প্ৰেৰণ কৰিছো। SITৰ তদন্তত আমি আশ্বস্ত হ'ব পৰা নাই, বা CBI তদন্ততো এককভাৱে আশ্বস্ত হ'ব পৰা নাই। CBI তদন্তৰ মনিটৰিং কৰিবলৈ, আমি নিৰীক্ষণ কৰিবলৈ আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ হ'ব লাগে, সেই কথাটা প্ৰধানমন্ত্ৰীক আমি এখন আবেদন যোগে আজি আমি